নমস্কাৰ বন্ধুসকল, আপোনালোকসকলক ডি বৰ্মন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ 5টা অসমীয়া সাঁথৰ। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, আপোনালোকলৈ আগবঢ়াইছোঁ 1 নম্বৰ সাঁথৰ। দেশ আছে মানুহ নাই, নদী আছে পানী নাই। আপোনালোকে যদি উত্তৰটো জানে তেনেহ'লে কমেণ্ট কৰি জনাওক। আপোনালোকলৈ উত্তৰটোৰ বাবে 10 ছেকেণ্ড সময় দিয়া হ'ল। ইয়াৰ উত্তৰটো হ'ল মানচিত্ৰ। আপোনালোকলৈ লৈ আহিছোঁ 2 নম্বৰ সাঁথৰ। খাল বিল শুকাই গ'ল, গছৰ আগত পানী ৰল। আপোনালোকক যদি 10 ছেকেণ্ডতকৈ বেছি সময় লাগে তেনেহ'লে ভিডিঅ'টো পজ কৰিব পাৰে। ইয়াৰ উত্তৰটো হ'ল নাৰিকল। 3 নম্বৰ সাঁথৰটো হ'ল গৰমত জন্ম হয় পানী খালে মৰি যায়। কোৱাচোন বন্ধুসকল উত্তৰটো কি? উত্তৰটো হ'ল পিয়াহ। 4 নম্বৰ সাঁথৰটো হ'ল পাত আছে ডাল নাই, কথা আছে মাত নাই। কোৱাচোন বন্ধুসকল উত্তৰটো কি? উত্তৰটো হ'ল কিতাপ। বন্ধুসকল 5 নম্বৰ সাঁথৰটো হ'ল নাজিৰাৰ জিৰা কাটি ৰি লগাইছা, কলমৰ মহ কাটি চবাই চবাই খা। কোৱাচোন বন্ধুসকল উত্তৰটো কি? বন্ধুসকল ইয়াৰ উত্তৰটো হ'ল নাৰিকল। ধন্যবাদ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক, লগতে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু লগত অহা বেল আইকনটো দবাই দিয়ক। ধন্যবাদ।